हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस की खबर আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু লগত ময়ো ভালে আছো। আজি হৈ গ'ল সানডে তো ভাবিলোঁ আবেলি টাইমত অলপ ওলাই যাওঁ। তো আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ বা আধা কিলোমিটাৰ দূৰতে মানে আমাৰ ঘৰৰ ওচৰতে অলপ খেল হৈ আছে ঈদৰ বাবে মানে হেতুটো খেল হ'লে তাত তো ইয়াতো হৈ আছে ভাবিলোঁ অলপ যাওঁ। তো বলক যাওঁ আৰু আপোনালোককো দেখাওঁ ময়ো চাওঁ। গাড়ীখনো দি দিলোঁ ষ্টাৰ্ট আৰু ময়ো যাব ওলালোঁ সেইবাবে দোকানো খোলা নাই ফাৰ্ষ্ট টাইম চাই লওঁ দোকানখন। তো বলক তো গাইছ চাবই পাৰিছে আগত যে ইমান মানুহ ভিৰ লাগি আছে ৰ'ব ওচৰৰ পৰা দেখাওঁ বাৰু। তো আমাৰ মানে পঞ্চায়তৰ লগতে মানে খেলখন হৈছে আৰু তো এয়া চাইছেনে মানুহ কিমান ভিৰ। তো খেলখন মানে ইয়াতে হৈছে তো ভাবিলোঁ মানে কালিৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু অহা নাই তো ভাবিলোঁ আজি অলপ আকৌ আৰু দেখাওঁ। এতিয়া হৈ আছে ল'ৰা মানুহৰ ৰুমাল খেল মানে এক ফুল দুই মালি মানে এটা ৰুমাল মাজত আৰু মানে দুই চাইডে দুটা টিম থাকে। তো ৰুমালটো মানে ফাৰ্ষ্টত যোনে লৈ আহিব আৰু যদি লৈ আহোঁতে ধৰি পেলাই তো সি মানে আউট আৰু যদি ৰুমালটো লৈ যায় গ'তে সি জিকি গ'ল। তো এইফালে দুই টিম আছে তো চাবই পাৰিছে এয়া খেল হৈ আছে। তো আপোনালোকৰ পিনে এনেকুৱা খেল হয় নে নহয় এবাৰ জনাবচোন। তো এয়া চাইছেনে সেইফালৰ এটা এইফালৰ এটা তো এক দুইকৈ ইয়াত খেলি আছে চাবই পাৰিছে। আৰু খেল চোৱাৰ পিছত এনেকৈ স্কুটিখন লৈ ওলাই আহিলোঁ আৰু মোৰ লগত মানে আমাৰ লগত গৈ আছে দাদা আৰু লগৰে হয়। তো ভাবিলোঁ অলপ ভিডিঅ' শ্বুট কৰি আহোঁ বহুত দিন হ'ল প্ৰায় এসপ্তাহ মানে হ'ল ক'তো যোৱা নাই তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ কাৰণে বা উঠাবলৈ। তো সেইবাবে মানে অলপ ওলাই গৈ আছোঁ আৰু ওচৰতে প্ৰায় 2 কিলোমিটাৰ জেগাত মানে এটা আমাৰ ইয়াতে ডাকৰ ঘাটৰ ওচৰতে মানে এখন নতুনকৈ দলং প্ৰায় এবছৰ মানে হ'ল। তো ইয়াতে মানে বহুত দিন যোৱা নাই তো ইয়াতে ভাবিলোঁ অলপ ফটো চটো উঠাওঁ আৰু ভিডিঅ' চিডিঅ' বনাওঁ। গাইজ তো আমিও আহি পাই গ'লোঁ মানে এটা ব্ৰিজ মানে নতুনকৈ দলং বনাইছে হ'ল এবছৰমান হ'ল। তো ইয়াতে মানে ভিডিঅ' শ্বুট কৰা হৈ আছে আৰু গাড়ী তো ইয়াত চাব পাৰিছে আৰু লগতে চাব পাৰিছে নদীৰ মানে পানী বৈ বৈ গৈ আছে আৰু ইয়া ম'হ এটা গা ধুই আছে মানে গা ধোৱা হ'লেই চাগে। ইয়ে চাব পাৰিছে এইপিনে পানী সোঁত চাইছে নাই অলপ বেছিয়ে হয় বাৰু। আৰু ইয়াত মানে বহুত দিন অহা নাই ফটো চটো মাৰিবৰ কাৰণে সেইবাবে মানে আহিলোঁ। আৰু দাদাটো আৰু দাদাই আৰু লগৰটোতো লগৰেই সিহঁতে মানে পূৰা মানে নিজৰ গাড়ী এণ্টক আৰু মানে য়ামাহাৰ লগত মানে ফটো উঠাত বেছি আৰু মই আৰু দাদাইনো কি কৰিম। তো সেইবাবে ৰৈ আৰু ব্লগ এটা বনাওঁ বুলি ভাবি পেলাই ব্লগটো ষ্টাৰ্ট। তো গাইজ চাব পাৰিছে তো ইহঁতে মানে ভিডিঅ' হেৰি কৰাত মানে ব্যস্ত আছে ভিডিঅ' শ্বুট কৰা। তো গাইজ ইয়াৰ মাজতে এটা কথা চাই এইপিনে গমেই পোৱা নাযায় ন পানী গৈ আছে বুলি সেইপিনে তাতহে অলপ খালী কৰি দিছে কাৰণে গম পোৱা যায় যে পানীটো এইটো চাইডে গৈ আছে। তো দেখাও বাৰু আপোনালোক পানীটো এইটো চাইডে কেনেকৈ গৈ আছে চাওকচোন একবাৰ চাইছে নাই। এইফালে একদম পূৰা চাফা কাৰণে গম পোৱা গৈ আছে যে পানীটো পূৰা গৈ আছে। আৰু এইপিনে আপোনাৰ ডাকৰ ঘাট দক্ষিণ পাট যায় এইটো ৰাস্তা দি আৰু এইপিনে মানে হেনচোৱা যাব পাৰি আৰু হেনচোৱা। তো এই দাদাই কিবা ক'ব লাগে জলদি 1K ছাবস্ক্ৰাইবাৰ হ'ব লাগে ৰৌজা ব্লগত। তো সোনকালে 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু ভাল ভিডিঅ' পাই থাকিব আপোনালোকে। আৰু মনিটাইজ কৰি দিয়ক। আৰু দাদাৰো এটা নতুন চেনেল আছে মানে আগতে আছিলে পুৰণা চেনেলটো 3500 ছাবস্ক্ৰাইবাৰ আছিলে কিন্তু মানে দুটা ষ্ট্ৰেক পৰাৰ কাৰণে দাদাৰ চেনেলটো মানে আৰু ভিডিঅ' তাত এৰা নহ'ল। তো নতুনকৈ আকৌ এটা চেনেল খুলিছে তো একেই নাম ফিৰ লট নাহে। তো এয়া চাব পাৰিছে তাতে লিখা আছে ফিৰ লট নাহে আৰু ইনষ্টাটো ফ'ল' কৰি দিব চাইদুল বুলি। আৰু আমাৰ লগত আৰু এজন দাদা আছে লাজুকীয়া দাদা মানে লাজ বেছি আৰু এয়া চাব পাৰিছে দাদাৰ আইফোন লৈ সিহঁতে ভিডিঅ' বনাই আছে মানে ৰুল দি আছে আৰু আজিৰ কাৰণে ইয়াতে সামৰিলোঁ আজিৰ ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব জলদি যাতে আপোনালোকে ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই যায়। আৰু জলদি 1K ছাবস্ক্ৰাইবাৰ ধুনীয়া খেচৰি ছোৱালী হয় বহুত যিটি দেখাই দিয়ে ভাল লাগে এইকাৰণে ভিডিঅ'বোৰ তাৰ বহুতেই ভাল লাগে। তো খেচৰি মানুহৰ লগত অলপ লাগি থাকিব লাগে লগতে থাকিব আৰু